আৰু এনেকৈ 2টা বছৰৰ যাত্ৰা সমাপ্ত আনঅফিচিয়েলি সেইদিনা ফেয়াৰৱেল পাতিছিলে আৰু আমাক ৱেলকাম কৰিলে এনেকৈ বৰ ধুনীয়া ইমান এক্সপেক্টেশ্যন নাছিলে জানেনে সেইকাৰণে এই নৰ্মেল কুৰ্তাটোকে পিন্ধি গৈছিলোঁ আৰু তাতকৈ ভাবিছোঁ যে এই ভালকৈ আহিব পাৰিলোহেঁতেনচোন কি পিন্ধি গৈছোঁ কেনেকৈ গৈছোঁ সেয়া ডাঙৰ কথা নহয় কিমান মেমৰিজ বুকুত বান্ধি লৈ আহিছোঁ সেইটোহে ডাঙৰ কথা এইফালে ষ্টাৰ্ট হৈ গ'ল ফ্লৰেন্সৰ ডান্স আৰু লগতে আমাৰ দুজনীকো ষ্টেজলৈ মাতিলে তাইৰ লগত আৰু অকণমান নাছিলোঁ ভিডিঅ'টোত মই চববোৰ ক্লিপ অলপ অলপকৈ দিছোঁ যাতে আপোনালোকে চাই ভাল আৰু মোৰো মন গ'লে যাতে মই চাই থাকিম তাৰপিছত আমাক এজনকৈ ক'বলৈ দিলে সকলোৰে ফিলিংছ এক্সপিৰিয়েঞ্চ এডভাইচ আৰু মোৰ বিষয়ে কি কৈছে শুনকচোন Thank you so much for raising your friend और as हम दोनों के like personality more बहुत similar है actually we understand each other very well so yes even I'm like very sad and I want to share something you are there so I'm very happy to be your friend and let's be friends forever right Yeah obviously एक तो साल में आके भी आगे से साल में रहे बहुत अच्छा हो जाएगा छोकरा जवारे 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 এনজয় কৰি থকাৰ কাৰণে মাজে মাজে ভিডিঅ' ল'বলৈ পাহৰিলোঁ আৰু ইহঁতিও ক'লে কি ক'ব লগা আছিলে আৰু একেবাৰে শেষত ইহঁতি মোক ক'বলৈ দিলে আৰু কি ক'লোঁ নাজানো সেয়া বাৰু ভিডিঅ'ত দি নিদিওঁ দিয়ক কাৰণ বহুত দীঘলীয়া আৰু চবৰে বিষয়ে ক'বলৈও দিছিলে সেয়াও ক'লোঁ আৰু মোক ইহঁতি ননচাকে এনেও নেৰে সেইকাৰণে অকণমান নাচি দিলোঁ আৰু এয়া একেবাৰে লাষ্টত মিছ ফেয়াৰৱেল বোলে আৰু এতিয়া অংকুৱে মই কৈয়ে আছিলোঁ যে আমাৰ এজনীকো দিব নালাগে আৰু দিলে দুইজনীক দি দিলেই হ'ল অংকুৱে কৈছে এইক দে মই কৈছোঁ তাইক দে এইখন হৈ আছিলে আমাৰ মাজত আৰু মিষ্টাৰ ফেয়াৰৱেল পাইছে লিয়াই আৰু এয়া আমাৰ দুইটাৰে ডান্স অকণমান হেনো ডান্স কৰি দেখাব লাগে এনেই আৰু এইবোৰ একো প্ৰেক্টিছেই নাই ইহঁতবোৰে যে আমাৰ কাৰণে কেক এটাও আনিছিলে আৰু তাৰপিছত কেক কাট কৰিলোঁ চবকে অকণমান খুৱাই দিলোঁ আৰু শেষত আমাৰ ডান্স চাওক ৰাইজ নাহাঁহিব